গাইস আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আমাৰ দেশৰ মানচিত্ৰখনৰ লগত সদায় কিয় শ্ৰীলংকাৰ মানচিত্ৰখনকো দেখুওৱা হয়। গাইস আপোনালোকে কেতিয়াবা মহিলাসকলে নিজৰ দাঁত কলা কৰাৰ প্ৰথাৰ বিষয়ে শুনিছেনে? আৰু গাইস আপোনালোকে সোণৰ বিস্কুট আৰু সোণৰ মুদ্ৰা ওলাই অহা এটিএমৰ বিষয়ে জানেনে? গোটেইবোৰ কথা জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰিব, গতিকে আহক আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1। গাইস আপুনি জানি আচৰিত হ'ব যে পৃথিৱীত প্ৰতি ছেকেণ্ডত 4টাকৈ কেঁচুৱাৰ জন্ম হয়, 1 মিনিটত প্ৰায় 250টা, 1 ঘণ্টাত 15 লাখ আৰু এদিনত প্ৰায় 3,60,000টা কেঁচুৱাৰ জন্ম হয়। ইকোলজিকেল গ্লোবেল নেটৱৰ্কৰ মতে এবছৰত পৃথিৱীত প্ৰায় 131.4 নিযুত শিশুৰ জন্ম হয়। ইউনিচেফৰ মতে 2020 চনৰ প্ৰথম দিনটোতে বিশ্বজুৰি 3,52,087টা কেঁচুৱাৰ জন্ম হৈছিল, যাৰে ভিতৰত 67,385টা কেঁচুৱা কেৱল আমাৰ ভাৰততে জন্ম হৈছিল আৰু ইয়াক এটা ৱৰ্ল্ড ৰেকৰ্ড বুলি গণ্য কৰা হৈছে। সেইবাবে সৰ্বাধিক সংখ্যক সন্তান ধাৰণ কৰা দেশসমূহৰ তালিকাত ভাৰতক শীৰ্ষস্থান দিয়া হৈছে। জনসংখ্যাৰ ক্ষেত্ৰতো ভাৰত গোটেই দুনিয়াৰে ভিতৰত দ্বিতীয় স্থানত আহে। ফেক্ট নম্বৰ 2। গাইস আপোনালোকে জানেনে 19বিংশ শতিকাৰ আগলৈকে জাপানী মহিলাসকলে নিজৰ দাঁত কলা কৰি ৰাখিছিল, কিয়নো সেই সময়ত জাপানত কলা দাঁত থকা মহিলাসকলক ধুনীয়া বুলি গণ্য কৰা হৈছিল। দাঁত কলা কৰাৰ এই প্ৰথাখনক উহাগুৰো বুলি কোৱা হৈছিল। জাপানৰ প্ৰাচীন হেয়ান যুগত এই এটা অতি জনপ্ৰিয় পৰম্পৰা আছিল। সেই সময়ত অকল জাপানতে দাঁত কলা কৰা সংস্কৃতিৰ প্ৰচলন নাছিল। জাপানৰ উপৰিও থাইলেণ্ড, ফিলিপিনছ, ভিয়েটনাম আৰু চীনতো এই প্ৰথাখন অতি জনপ্ৰিয় হৈ উঠিছিল। ফেক্ট নম্বৰ 3। 2019 চনত আমাৰ দেশৰ ভোপাল চহৰত দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱা আৰু খৰাং হোৱাৰ ফলত বৰষুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ইয়াৰ লোকসকলে 2টা ভেকুলীক বিয়া কৰাই দিছিল। এওঁলোকে বিশ্বাস কৰিছিল যে বৰষুণ দেৱতাই ভেকুলী আৰু ভেকুলাৰ বিয়াত সন্তুষ্ট হ'ব আৰু ৰাজ্যত ভাল বৰষুণ দিব। কোৱা হয় যে বৰষুণ দেৱতাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিও পাইছিল আৰু ভোপালত প্ৰচণ্ড বৰষুণো হৈছিল। কিন্তু এনেকুৱা লাগিছিল যে বৰষুণ দেৱতাই অলপ বেছিকৈ প্ৰসন্ন হৈছে, কাৰণ ইয়াৰ পিছত ইয়াত ইমানে ধাৰাসাৰ বৰষুণ হৈছিল যে গোটেই ৰাজ্যতে বানপানীৰ সৃষ্টি হৈছিল আৰু হাজাৰ হাজাৰ লোকৰ ঘৰ দুৱাৰকে ধৰি বাট পথ, খেতি বাতি আদি সকলোৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল। তাৰে পিছত তাত থকা লোকসকলে ধাৰাসাৰ বৰষুণক প্ৰতিহত কৰিবলৈ ভেকুলীৰ বিয়া বিচ্ছেদ কৰি দিবলৈ পৰামৰ্শ দিছিল। ইয়াৰে পিছত ভেকুলী আৰু ভেকুলাটোক নিয়ম অনুসৰি তালাক বা বিয়া বিচ্ছেদ কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতহে বোলে ভোপালত বৰষুণ হোৱা বন্ধ হৈছিল। ফেক্ট নম্বৰ 4। গাইস আমি সকলোৱে জানো যে এটিএমক টকা ওলোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ভাৰতকে ধৰি বিশ্বৰ আটাইবোৰ দেশে এটিএমৰ ব্যৱহাৰ কৰে যাতে টকা উলিয়াব পৰা যায়। কিন্তু আপুনি জানেনে দুনিয়াত এটা এনেকুৱা ঠাই আছে য'ত বোলে এটিএমৰ পৰা টকা নহয় সোণহে ওলাই আহে। হয়, আপুনি ঠিকেই শুনিছে, সোণহে ওলাই আহে। এনেকুৱা এটিএমটো ডুবাইতে অৱস্থিত। ডুবাইত তেনেকুৱা বহুতো এটিএম আছে যাৰ পৰা সোণৰ বিস্কুট আৰু সোণৰ মুদ্ৰা ওলাই আহে। এই এটিএমবোৰ ব্যৱহাৰ কৰাতে অন্য সাধাৰণ এটিএমৰ দৰেই হয়। ইয়াৰ লগতে এই এটিএম মেচিনবোৰতো এটা সোণৰ তৰপ চৰোৱা থাকে আৰু এই এটিএমবোৰৰ ব্যৱহাৰ ডুবাইত ইমানে বেছি হয় যে প্ৰতি সপ্তাহে ইয়াক দুবাৰকৈ ভৰ্তি কৰিব লগা হয়। ফেক্ট নম্বৰ 5। গাইস পৃথিৱীত বাস কৰা আটাইবোৰ প্ৰাণীবোৰৰ ভিতৰত চিতাই হৈছে আটাইতকৈ দ্ৰুত গতিত দৌৰিব পৰা প্ৰাণী। চিতাৰ সৰ্বাধিক গতি 110 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 120 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ ভিতৰত হয়। দৌৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চিতাই 3 ছেকেণ্ডৰ ভিতৰতে এই গতি ধৰে। কিন্তু চিতাই ইয়াৰ মগজুৰ অত্যাধিক গৰম আৰু অত্যাধিক বাঢ়ি যোৱা হাৰ্টবিট বন্ধ হোৱাৰ আগতে কেৱল 30 ছেকেণ্ডৰ বাবেহে নিজৰ হাই স্পীডত দৌৰিব পাৰে। সেয়ে এনে দৌৰৰ পিছত চিতাই 30 মিনিটৰ বাবে জিৰণি ল'ব লগা হয়। এনে বিশ্ৰাম লোৱাৰ পিছতহে চিতাই পুনৰ নিজৰ চিকাৰক খেদিবলৈ সক্ষম হয়। ফেক্ট নম্বৰ 6। চীনৰ মহান দেৱাল বা দ্য গ্ৰেট ৱাল অফ চাইনা কেৱল চীনৰে নহয়, পৃথিৱীৰ আটাইতকৈ দীঘল দেৱাল আৰু ইয়াক পৃথিৱীত মজুত 7টা অজুবাৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ইতিহাসত চীনক বাহ্যিক আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ চীনৰ বিভিন্ন শাসকৰ দ্বাৰা ইয়াক সময়ে সময়ে নিৰ্মাণ কৰা হৈছিল। এই চীনৰ মহান দেৱালখনক নিৰ্মাণ কৰিবলৈ খ্ৰীষ্টপূৰ্ব 5ম শতিকাৰ পৰা 16 শতিকালৈ সময় লাগিছিল। এই দেৱালখনক 2300 বছৰতকৈ অধিক পুৰণি বুলি গণ্য কৰা হয়। এই দেৱালখনক চীনৰ সম্ৰাট জি হুয়াঙৰ কল্পনাৰ পিছত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আটাইতকৈ বিশেষ আৰু বিচিত্ৰ কথাটো হ'ল যে এই দেৱালখনৰ শিলবোৰক সংযোগ কৰিবলৈ এক বিশেষ ধৰণৰ চাউলৰ দ্বাৰা তৈয়াৰী আঠাৰ ব্যৱহাৰ কৰা হৈছিল আৰু চীনৰ লোকসকলে দাবী কৰিছিল যে এই দেৱালখনক বোলে মহাকাশৰ পৰাও অতি সহজে দেখা পোৱা যায়, কিন্তু নাছাই 2004 চনত এই উক্তিটো ভুল বুলি প্ৰমাণ কৰিলে। ফেক্ট নম্বৰ 7। গাইস মৌৱে হৈছে একমাত্ৰ পদাৰ্থ যাক হাজাৰ হাজাৰ বছৰ ধৰি ৰাখি দিলেও ই নষ্ট নহয়। ইয়াৰ প্ৰমাণ তেতিয়া পোৱা গৈছিল যেতিয়া ইজিপ্তৰ পিৰামিডত ফাৰো সম্ৰাটৰ কবৰত পোৱা মৌটোক অনুসন্ধানকাৰী বিজ্ঞানীসকলৰ দ্বাৰা সোৱাদ লোৱা হৈছিল। তেওঁলোকে পাইছিল যে মৌটো বোলে ইমান যুগ বছৰ যোৱাৰ পিছতো সিমানে সোৱাদযুক্ত আৰু সতেজ আছিল। গাখীৰৰ পিছত মৌৱে হৈছে পৃথিৱীত পোৱা একমাত্ৰ খাদ্য পদাৰ্থ য'ত জীৱন বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সকলো পদাৰ্থ থাকে, যাৰ ভিতৰত আছে এনজাইম, ভিটামিন, খনিজ আৰু পানী। সেইবাবে গোটেই দুনিয়াতে মৌক আমাৰ শৰীৰৰ বাবে আটাইতকৈ লাভদায়ক পদাৰ্থৰ ভিতৰত এটা বুলি গণ্য কৰা হয়।
ফ্যাক্ট নাম্বার 8 গাইস, আপুনি নিশ্চয় বহুবাৰ ভাৰতৰ মানচিত্ৰ দেখিছে, কিন্তু আপুনি কেতিয়াও লক্ষ্য কৰিছেনে যে ভাৰতৰ মানচিত্ৰৰ লগতে শ্ৰীলংকাৰ মানচিত্ৰখনকো প্ৰায়ভাগ সময়ে কিয় দেখুওৱা হয়? শ্ৰীলংকাৰ উপৰিওতো ভাৰতৰ ওচৰ চুবুৰীয়া বহুতো দেশ আছে, কিন্তু সিহঁতক কেতিয়াও ভাৰতৰ মানচিত্ৰত কিয় দেখুওৱা নহয়, কেৱল শ্ৰীলংকাকহে কিয় দেখুওৱা হয়? এনেকুৱা নহয় যে শ্ৰীলংকাৰ সৈতে আমাৰ ভাল সম্পৰ্ক আছে আৰু সেয়ে ইয়াক ভাৰতৰ মানচিত্ৰত দেখুওৱা হয়। ইয়াৰ সঠিক কাৰণ হৈছে 1996 চনত যুক্তৰাষ্ট্ৰৰ দ্বাৰা বনা দি অচিয়ান ল। এই ল অনুসৰি যিকোনো দেশে ৱেষ্টলাইন আৰু ইয়াৰ 200 নটিকেল মাইলৰ মাজত থকা স্থানবোৰ মানচিত্ৰত দেখুৱাটো বাধ্যতামূলক আছিল। যদি ইয়াক স্পষ্টভাৱে কোৱা হয়, তেন্তে যদি এখন দেশে সাগৰৰ পাৰত সীমা স্থাপন কৰে, তেন্তে ইয়াৰ সীমাৰ পৰা সাগৰত 200 কিলোমিটাৰ নটিকেল মাইলৰ এলেকাটো সেই সীমা স্থাপন কৰা দেশৰ মানচিত্ৰত দেখুওৱা হ'ব লাগিব। আৰু এই সাগৰীয় আইনৰ বাবেই আমাৰ দেশৰ মানচিত্ৰৰ লগতে সদায় শ্ৰীলংকাৰ মানচিত্ৰখনকো দেখুওৱা হয়। গাইস, আজিৰ ভিডিঅ'ৰ বাবে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন দবাই দিব, যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপুনি সোনকালে চাব পাৰে।